Hello students, so tomorrow moi class 5 or প্ৰথম ইংৰাজী কবিতাটোৰ কিছুমান অৰ্থ মই তোমালোকক কৈ শুনাইছো চোৱা প্ৰথম শব্দটো আছে লৈছো মই গ্ৰেট এইটো শব্দ চোৱা গ্ৰেট GREAT গ্ৰেট গ্ৰেট শব্দটো তোমালোকৰ কবিতাটো আছে নে নাই চোৱাচোন সো GREAT গ্ৰেট গ্ৰেট মানে হৈছে মহান নেক্সট শব্দটো চোৱা things 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 মানে হৈছে বস্তু তাৰ নেক্সট টু চোৱা ব্ৰাইট BRIGHT ব্ৰাইট মানে হৈছে উজ্জ্বল নেক্সট ক্ৰিয়েচাৰ্ছ ক্ৰিয়েচাৰ্ছ মানে হৈছে জন্তু নেক্সট চোৱা ওয়াইজ WISE মানে হৈছে জ্ঞানী তাৰ নেক্সট টু চোৱা wonderful wonderful মানে আচৰিত নেক্সট টু মেড MADE মানে হৈছে বনোৱা নেক্সট টু চোৱা them THEM মানে সিহঁত তাৰ পাছত চোৱা each মানে প্ৰতিটো নেক্সট sings sings মানে হৈছে গোৱা যেনেকৈ গান গোৱা সেইটো কি বুলি কয় আমি sings glowing তাৰ পিছত চোৱাটো glowing glowing মানে হৈছে উজ্জ্বল মানে কি আমাৰ সহজতে কিবা এটা বস্তু যেতিয়া চকুত পৰে সেইটোকে কয় উজ্জ্বল বুলি কয় তাৰ পিছতো চোৱা তিনি TINY মানে হৈছে সৰু বস্তুবিলাকক তিনি বুলি কয় wings নেক্সট লাষ্টৰটো হৈছে wings wings মানে হৈছে পাখিক আমি wings বুলি কওঁ চৰাই পাখি দেখিছা এবিলাকক কি বুলি কয় ইংৰাজীত wings বুলি কয় হ'ব তাৰ পাছত মই কবিতাটো অসমীয়াত বুজাই দিম